আৰু গোটেইখিনি সকলোৰে প্ৰচেষ্টাৰে এইটো গঢ়লৈ উঠিছে এক সুন্দৰ আজি সকলোৱে দেখিছে এটা সুন্দৰ এটা পৰ্যটনস্থলীলৈ গঢ়লৈ উঠিছে। আজি কাইলৈ মাননীয় মুখ্যমন্ত্ৰী আহিব গেষ্ট হাউচটো উদ্বোধন কৰিব। আমি এইটোৱে বিচাৰোঁ যে আগন্তুক সময়ত ইয়াতকৈ সুন্দৰ হওক, ভৱিষ্যত দিনত আৰু পৰ্যটক আহক, দেশ বিদেশৰ পৰা পৰ্যটক আহি ইয়াত ৰাজাৰটিঙত এক সুন্দৰ কৰি তোলক, এইটোৱে আমি বিচাৰোঁ। বয়োজ্যেষ্ঠসকলৰ মুখৰ পৰা শুনিছোঁ জীৱনটো বোলে দুদিনীয়া, আৰু নিজেও উপলব্ধি কৰিছোঁ, ইমান ডাঙৰ হ'লোঁ যেতিয়া নিজেও উপলব্ধি কৰিছোঁ যে জীৱনটো সঁচাকৈ দুদিনীয়া। আৰু এই জীৱনটো উপভোগ কৰিবলৈ যিমান দিনলৈকে জীয়াই থাকোঁ সিমান দিনলৈকে ভালকৈ উপভোগ কৰিব লাগে জীৱনটো। সেইকাৰণে কোনোবা এজনে কৈছিলে জীৱন জিন্দাবাদ, জীৱনটো ভালদৰে উপভোগ কৰক, ভাল লাগিব। আচলতে পৃথিৱীখনে এনেকুৱা নহয় জানো? আৰু সদায় কচুপাতৰ পানী বুলি কয় জীৱন, সঁচাই কচুপাতৰ পানীয়ে। আজি কথা পাতি আছোঁ আপোনালোকৰ লগত, কিন্তু কালি কিজান মই মৰি যাব পাৰোঁ, কোনো নাজানে। কাৰ মৃত্যুৰ কেতিয়া সময় আহে কোনো নাজানে। নহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যি নতুনকৈ আজি 3 বছৰ ৰানিং কৰিছে, যি আমাৰ নাজিৰাটিং তামুলী পৰ্যটন ক্ষেত্ৰ। আজি আচলতে আমাৰ জুবিন দা আহিব তালৈ, মানে জুবিন দাৰ আজি ৰাতি তালৈ আহিব। জুবিন দাৰ সংগীতৰ অনুষ্ঠান আছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডত থকা বেল আইকনটো টংকৈ বজাই দিব। লাগিলে সি ৰঙা নীলা হালধীয়া যিয়ে নহওক হৈ যাওক, আপত্তি নাই, আপুনি সেইটোৱে কৰিব। ছাবস্ক্ৰাইব নকৰিব যদি বেয়া পাইছে, আৰু ভিডিঅ'টো ডিছলাইক মাৰি দিব। মানে আমাৰ সকলোৰে হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ আহিব। গতিকে তেখেতৰ সংগীতৰ অনুষ্ঠান ময়ো উপভোগ কৰিম, নাচিম বাগিম তেখেতৰ গানৰ তালে তালে। আপোনালোকেও নাচিব বাগিব বুলি আশা কৰি ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে যদিহে জুবিন দাক ভাল পায় তেনেহ'লে ভিডিঅ'টো নিশ্চয় এটা শ্বেয়াৰ আৰু এটা লাইক কৰি দিব বুলি আশা কৰি আমি গধূলিলৈ ভিডিঅ'টো এৰি দিছোঁ। একেবাৰে গধূলি দেখুৱাম আৰু দেই। মা কচম আহি পাই গ'লোঁ নাজিৰাটিং। আপোনালোকে আগৰ ভিডিঅ'টো দেখি পাইছিলে, সেইটো ভিডিঅ'টো আকৌ চাওক।
আজি জুবিনদাক চাবলৈ আহিছোঁ। জুবিনদাক আপোনালোকৰ প্ৰথমত গ'লোৱে, মই ঘৰতে গ'লোঁ। এতিয়া গধূলি হ'ল, এতিয়া আহি পাই গ'লোহি। মজা নাজি ৰাতি আমি ইমানকেইটা আহিছোঁ। এইটো জুবিনৰ বেষ্ট ফ্ৰেণ্ড। এইকেইটা দিন এইটো দুলভ, এইটো দীপাই, সেইকেইজন লগৰ আহিছে পূৰা। সেইকেইটা আজি বাইক লৈ আহিছোঁ, বাইক লৈ কিনে আহি গ'লোঁ। একবাৰ আকৌ দেখুৱাইছোঁ গেটখন। মজা ৰাইজসকলক দেখাওঁ আপোনালোকক। এই ডেঞ্জৰ মানুহ হৈছে, মা কচম তামাম মানুহ হৈছে। মানুহ একদম পাগলা হৈ যাব আপোনালোকে দেখি ইমান মানুহ হৈছে। চক একবাৰ চক উপায় নাই আৰু মানুহ দেখি ভয়তে লাগিছে একদম লাগিছে পুৰা, এক নম্বৰ পুৰা লাগিছে। কচম মানুহ লাখ মানুহ, হাজাৰ মানুহ। এইপিনে চক আজি 2 জানুৱাৰী উৎসৱখন জুবিন দা, হাৰ্ট থ্ৰ' জুবিন গাৰ্গ। অহাকালিলৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব। আমি এতিয়া বিপণীত আহি গ'লোঁ। বিপণীবিলাক দোকানবিলাক চব এখনৰ পাছত চব দোকান দেখুৱাই আছোঁ আপোনালোকক, চব দোকান দেখুৱাই আছোঁ। সিপিনে মুখ কৰি আছে, সেই দোকানখিনি এইপিনে মুখ কৰি আছে। এতিয়া টাইম হৈ গ'ল 7:30। জুবিন দা 7টা বজাত উঠা কথা আছিলে, এতিয়ালৈকে উঠা নাই। গতিকে আমি এই দোকানৰ মাজে ঘূৰি ফুৰিছোঁ। গোটেই দোকানৰ মাজে ঘূৰি ফুৰিছোঁ। লগত 2জন আছে, মই অলপ আগত দেখুৱাইছিলে। ইয়াত খৰিকা ক'ত পূৰা দেখিছিলোঁ, এই খৰিকা চাবলৈ আহিছোঁ। চিকেন খৰিকা পুহি আছে ইয়াত। মস্তি চিকেন খৰিকা লৈ ল'ম। চিকেন খৰিকা মানে কি খাবলৈ মন গৈছে। ঘৰটো খাওঁ আৰু তথাপিও ইয়াত আহিছে যেতিয়া খাব লাগিব, কাৰণ কিবা নহয় কিবা এটা কৰিব লাগিব ন। নেখালে মানে কেনেকৈ হ'ব। ইয়াত ওলাইছে ভেৰাইটিজ আচাৰ। আপোনালোকক যদি দৰকাৰ হয় কাইলৈ দিনত আহিব, লৈ ল'ব। আজি কিন্তু একদম জীৱনৰ প্ৰথম আনকমন গুড় এটা দেখি পাইছে। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। চাহটো দেখিছে এই গুড়টো হৈছে চেনি আৰু গাখীৰ, বেলেগ একো নাই। কি আছে দাদা ইয়াত? গাখীৰ আৰু চেনি ঘৰতে বনাইছে। আপোনালোকক যদি দৰকাৰ হয় তেনেহ'লে আপোনালোকে নাজিৰাটিং পৰ্যটন ক্ষেত্ৰ ইয়ালৈ আহিব। ইয়াত প্ৰথমৰ দোকানখনতে পায়, ইয়াত পাব, লৈ ল'ব হা। এইটো গুড়টো কি ধুনীয়া গুড়, চব বহুত মজা বুলি কৈছে গুড়টো। আমাৰ মৰমৰ জুবিন দা, হাৰ্ট থ্ৰ' জুবিন দা আহি এইটো গেষ্ট হাউচত আছে বৰ্তমান। মই আপোনালোকক দেখুৱাইছোঁ। বঢ়িয়া। জুবিন দা গ'ল, এতিয়া ওলাই গৈছে ইয়াৰ পৰা, গৈ কিনে আমাৰ প্ৰগ্ৰেম কৰিব। এই ইয়াত প্ৰগ্ৰেম কৰিবগৈ, এইটো ষ্টেজ প্ৰগ্ৰেম কৰিব। ইয়াৰ পৰা ওলাই গৈছে। আগত জুবিন দাৰ এটা মূৰ্তি মানে ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। গতিকে মই আপোনালোকক মূৰ্তিটো অকণমান দেখুৱাই দিছোঁ। যদি জুবিন দাক আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু আমাৰ চেনেললৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। মই বৰ্তমান দেখুৱাই আছোঁ আপোনালোকক, ৰ'ব। এয়া আহি পাই গ'লোঁ, চক টিং
এয়া হৈছে ৰাইজসকল জুবিন দাৰ প্ৰতিমূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে আকৌ এবাৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰি জুবিন দা নামৰ আপুনি গোটেই প্ৰজেক্টটো কৰিছে বুলি গম পাইছোঁ, তাৰ বিষয়ে কিবা এটা কওক অকণমান। মই বুলি গোটেই প্ৰজেক্টটো নহয়, মোৰ মাজত গৈ যাওঁ ৰ'ব। হয় ৰাইজ আছে, আমাৰ সমষ্টি বিধায়ক দেৱ আছে আৰু গোটেইখিনি যে সকলোৰে প্ৰচেষ্টাৰে এইটো গঢ় লৈ উঠিছে এক সুন্দৰ, আজি আপোনালোকে যিটো দেখিছে এটা সুন্দৰ এটা পৰ্যটনস্থলীলৈ গঢ় লৈ উঠিছে। আজি কাইলৈ মাননীয় মুখ্যমন্ত্ৰী আহিব, গেষ্ট হাউচটো উদ্বোধন কৰিব। আমি সেইটোৱে বিচাৰোঁ যে আগন্তুক সময়ত ইয়াতকৈ সুন্দৰ হওক, ভৱিষ্যত দিনত আৰু পৰ্যটক আহক, দেশ বিদেশৰ পৰ্যটক আহি ইয়াত নাজাটিঙত এক সুন্দৰ কৰি তোলক, এইটোৱে আমি বিচাৰোঁ। জুবিনৰ মূৰ্তিটো আপোনালোকক দেখুৱালোঁ। এতিয়া আমি জুবিনৰ প্ৰগ্ৰাম চলি আছে, জুবিনৰ প্ৰগ্ৰাম চলি আছে। জুবিনৰ প্ৰগ্ৰাম আল্টিমেট মজা, এক টপ 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 টপ। আপোনালোকে শ্বেয়াৰ কৰিব দেই, শ্বেয়াৰ কৰিব। ষ্টেজৰ ওচৰলৈ গৈছিলোঁ, একো পাত্তাই নাপালোঁ। ইমান মানুহ হৈছে ষ্টেজ একো পাত্তা নাপালোঁ। গতিকে সেইকাৰণে ইয়াত LCD লগাই দিছে, পৰ্দা লগাই দিছে। পৰ্দাতে আহি কিনে আপোনালোকক ভিডিঅ'টো কৰি দেখাইছোঁ। আপোনালোকে ইয়াৰ পৰাই চাওক। আপোনালোকক পৰ্দাৰ পৰা দেখাম বুলি ভাবিছিলোঁ, ষ্টেজত দেখি নাই পোৱাৰ কাৰণে এই পৰ্দাখনে গায়ব হৈ গ'ল। চাওক না, এক মাংস গায়ব হৈ গ'ল পৰ্দাখনে। কিবা এটা কৈ দিয়ে না, কিবা এটা কৈ দিয়ে। একদম ধুনীয়া কথা ক'লে, কেমেৰামেনটো একদম কাম নাই। ইয়াক যদি কচম ওচৰত পাওঁ নহয়, মৰমতে চুমা এটা দি দিম কপালত। একদম লিপ কিছ ছোৱালীক দিব পাৰি। কিবা এটা বেলেগ টাপুককে একদম এনেকৈ দিম আৰু এনেকৈ দিম। অলৰেডি আমি ইমান গালি দিলোঁ, মই কৈছোঁ হেলমেটটো ঘোচ দি দিম, তথাপিও দে বুলি কৈছোঁ। আহি গ'ল এতিয়া চক। মজা 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 মজা। চাউণ্ডটো কমাই থৈছে ন, চাউণ্ডটো কি কৰিব কমালে, চাউণ্ডটো কম আছে। অথনিকে পুৰা মাইক চিৰিবলৈ চাউণ্ডে জুবিন দাৰ কাৰণে চিঞৰ হৈ যাব লাগে ৰাইজসকল। আপোনালোকে চাওক জুবিন দাৰ লিটল ফ্ৰেণ্ড এয়া মস্তি নাচি আছে। জুবিন দা গানৰ তলে তলে বেলেগ নাচি আছে দেই।
প্ৰগ্ৰেম বেছি নেদেখালোঁ, অলপমান দেখালোঁ, কাৰণ সময় নাটনি। আমাৰ ঘৰ বহুত দূৰ, গতিকে যাব লাগিব। আপোনালোক ইমানো দেখুৱাই আপোনালোকক বিদায় লৈছোঁ। যদি ভিডিঅ' ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আমাৰ চেনেললৈ নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিবলৈ আশা কৰি আজি আপোনালোকক বিদায় লৈছোঁ। বাই বাই।